এয়া হৈছে দেৱব্ৰত ৰাভাৰ কলৰ খেতি। গোৱালপাৰাৰ দেৱব্ৰত ৰাভাৰ কলৰ খেতি। তেখেতে কিদৰে বৈজ্ঞানিক ভিত্তিত কলৰ খেতি কৰিছে আৰু আপোনালোকে এই দেখিবলৈ পাইছে কলৰ ঠোকবোৰত যিটো পলিথিন দিয়া হৈছে, এইটোৰ ফলত কি হয়, আপোনাৰ কলৰ ঠোকত কোনো স্পট নপৰে। ইয়াত কোনো পোকে আক্ৰমণ কৰিব নোৱাৰে। কল থোকক এই পলিথিনে সম্পূৰ্ণ প্ৰটেকশ্যন দিয়ে। আজি আমি এই ভিডিঅ'টিত চাম কলৰ থোকত কেনেদৰে এই পলিথিনটো লগোৱা হয়। আমি ইয়াক আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম। আহকচোন চাওঁ এই ভিডিঅ'টো। কিন্তু সেইটো যিটো আপোনালোকৰ মানে যিটো সেইটো বেলেগ বেছি সেইটো কাটিছে ন এইটো বেয়া আছিলে বেমাৰ আছিলে ক'লে ঘূৰা পাইতে অসুবিধা হ'ব কাম কৰি আছে এয়া চাওক প্ৰতিটো শাৰীৰ মাজত কেনেকৈ ড্ৰিপ ইৰিগেশ্যনৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিটো কোলথোকত প্ৰতিদিনে লগা প্ৰয়োজনীয় পানীখিনি দিয়াৰ ব্যৱস্থা কৰিছে। ফল দিনটো এইখিনি পাত কাটিব হৈ গ'ল পাত মানে এতিয়া কিছু সেইটো পানী হ'বৰ কাৰণে নহ'ব পাৰে এনেই বহুত চাফা চাফা কৰি ৰাখিলে কি হ'ব নেতৃত্বটো চাব লাগিব অলপ লেতেৰাকে থাকিলেও কলৰ সেইটো নাই গোটেই চাফা কৰা বহুত প্ৰব্লেম হ'ব মানে সেইটো এনেকুৱা কমাৰ্চিয়েল কাল্টিভেশ্যনত মালচিংটো নাহে আৰু নাই এওঁলোকৰ চবতকে আগতে 1 বছৰে কৰে ন 1 বছৰ এওঁলোকে সেই এইটো চাব লাগিব ফাইবাৰটো চাব লাগিব।